Good morning everyone. এতিয়া ৰাতিপুৱা 10 বাজিছে আৰু মই আজি গৈ আছো গুৱাহাটীত অৱস্থিত কামহী অঞ্চলৰ ভীমাশংকৰ জ্যোতিৰ্লিংগ ধামলৈ আৰু আজি হৈছে শাওণ মাহৰ ৩য়টো সোমবাৰ আৰু সেইবাবে অহা হ'ল আজি আৰু এনেদৰে আহি শৰাইঘাট ব্ৰিজ পালোঁ লগতে বৰষুণো পালোঁ ইয়াৰ পৰা আৰু এই মন্দিৰটোলৈ আহিম বুলি ভাবি আছিলোঁ যদিও অহা হোৱা নাছিল আজি প্ৰথমবাৰৰ বাবে আহিছোঁ যিহেতুকে শাওণ মাহ ব্ৰত চলি আছে সেইবাবেও আহিলোঁ আৰু এনেদৰে আমি আহি পালোঁ আহি পাই এয়া বহুত দোকান আছে চাৰিওপিনে ইয়াত আমি চাকি ধূপ অকণমান লৈ ল'লোঁ আৰু এনেদৰে আমি চাকি বন্তি অকণমান লৈ আগবাঢ়িলোঁ আৰু ভক্তবিলাকো আহিব লৈছে টাইমো বেছি হোৱা নাই আৰু বতৰটো অকণমান ডাৱৰীয়া হৈ আহিছে সেইবাবে মানুহবিলাক অকণমান দেৰিকৈ আহিছে আৰু এনেদৰে আমি আগবাঢ়িলোঁ আৰু পাহাৰৰ অকণমান ওপৰত উঠিব লাগে আৰু পাহাৰত উঠিয়ে প্ৰথমতে পাই গণেশ মন্দিৰটো আৰু ইয়াৰ মন্দিৰত আমি চাকি বন্তি জ্বলাই আৰু ওপৰলৈ গৈ থাকিলোঁ এনেদৰে ভক্তবিলাকো আহিব লৈছে ক্ৰমান্বয়ে ইয়াৰ পৰা লাইন ন কিমান দূৰৰ পৰা যিহেতু আজি মই প্ৰথমবাৰৰ বাবে আহিছোঁ তেনেকুৱা একো আইডিয়াও নাই আৰু ইয়াৰ পৰা হয়তো অকণমান ওপৰলৈ উঠিব লাগিব আৰু এনেদৰে ইয়াৰ পৰা লাইন লৈছে অকণমান টাইম লাগিব আৰু এই ঘৰটো চাওকচোন ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে আৰু এয়া মই অকণমান ফুল বেলপাত এনেদৰে ধতুৰা গুটি লৈ লৈছোঁ ফাইনেলি আহি পালোঁ আৰু এইটো হৈছে নিজৰা এটা বহুত বেছি চাউণ্ড কৰি মানুহবিলাক গৈ আছে আৰু এইটো হৈছে মেইন গেট ইয়াৰে আৰু আহিয়ে এটা বস্তু দেখি বহুত বেছি মনটো ভাল লাগি গ'ল আপোনালোকক কেনেকৈ বুজাওঁ এইটো হৈছে সাই বাবাৰ মূৰ্তি দূৰৰ পৰা দেখিয়ে মানে অনুমান কৰিছোঁ এইটো সাই বাবাৰ মূৰ্তি হ'ব বহুত বেছি ভাল লাগিলে দেখি পাই এনেদৰে ভক্তবিলাকক ধুনীয়াকৈ লাইন বনাই দিছে ৰছীৰে এনেদৰে আৰু ইয়াতে ঘূৰি ঘূৰি ক্ৰমান্বয়ে 15 পাকমান হ'ব মেবি এনেদৰে ঘূৰি ঘূৰি মেইন মন্দিৰটো পায়গৈ আৰু এইটো হৈছে শিৱলিংগ ৰাতি বনাইছিলে বলবমত অহা মানুহখিনিয়ে আৰু এনেদৰে ফাইনেলি আহি পালোঁ আৰু এইবিলাক গোটেই বহুতবিলাক শিৱলিংগ আছে ইয়াত সকলোৱে চাকি বন্তি দি পূজা অৰ্চনা কৰি আছে আৰু আমি ওপৰলৈ যাম আগতে তাত গাখীৰ অৰ্পণ কৰোঁ তাৰপাছত ইয়াত চাকি ধূপ জ্বলাম এনেদৰে লাইন পাতি আহি থাকোঁতে অৱস্থা নাই গোটেই তিতি গৈছোঁ বহুত ডাঙৰকৈ বৰষুণ আহিলে আৰু এইপিনে ইয়াত সেৱা কৰি হৈ গ'ল চাকি বন্তি ইয়াত লগালোঁ আৰু মেইন গেটতো লগাব লাগিব ইয়াত পানী চাওকচোন ইমান শব্দ কৰি পানীবিলাক বৈ আছে আৰু মেইন গেটত আৰু এনেদৰে সাই বাবাৰ ওচৰতো চাকি এগছি জ্বলাই দিলোঁ আৰু এই গেটখন হৈছে পকাৰ মই আচলতে এইখন বাঁহ বেতৰ তেনেকুৱা বুলি ভাবিছিলোঁ আচলতে নহয় এখন পকাৰে হয় এনেকুৱা ডিজাইনত বনোৱাই হৈছে আৰু এই পাহাৰখনৰ নাম হৈছে ডাকিনী পাহাৰ আৰু ইয়াৰ গেটখনৰ ওপৰত মানে এটা ফেঁচাৰ এটা মূৰ্তি সজোৱা আছে আৰু ইয়াত 12 ৰাশি চক্ৰ আছে গোটেই এইটোও পকাৰে হয় বাৰু আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকে যদি আহিম বুলি ভাবে ইয়াত আহিব পাৰে বহুত বেছি শান্তিময় ঠাই হয় বহুত বেছি ভাল লাগিলে আহি তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল টেক কেয়াৰ গাইজ বাই বাই আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব